হেল্ল' গাইজ তোমালোকৰ সকলোকে মোৰ আন এটা নতুন ব্লগলৈ স্বাগতম মই মানে এতিয়া শুই আছিলোঁ তাৰপিছত শুই থকা অৱস্থাতে মোক আমাৰ খুৰাই ফোন কৰিলে পুলিন খুৰা মানুহৰ ওচৰতে পুখুৰী এটাতে মাছ ধৰি আছে গতিকে মোক অলপ মাছ আনিবলৈ মাতিছে মানে মোনা এটা ধৰি মই ঘৰলৈ আনিব লাগিব আৰু গতিকে মই মাছ নিবলৈ আহি আছোঁ ব'লা এতিয়া ব্লগটো আৰম্ভ কৰোঁ আৰু গাইছে এইটো এটা ডাঙৰ পুখুৰী হয় আৰু তালৈ নাযাওঁ মই এতিয়া এইফালে যাব লাগিব অলপ দূৰ আছে ব'লা গৈ থাকোঁ এইবোৰ পথাৰবোৰত মাটি হাল বাই ৰখা হৈছে ন গোটেই মাটিবোৰ ডাঙৰ ডাঙৰ চপৰা হৈ আছে আৰু এইবোৰ ডাঙৰ ডাঙৰ চপৰা হৈছে গতিকে খোজকাঢ়ি বহুত আমনি লাগিছে আৰু গাইছ এখন বাৰী হয় গোটেইখন এখন বাৰী হয় আৰু মই আহিছোঁ সৌ আঁতৰৰ পৰা বহুত দূৰ মই মুঠতে এতিয়া 2 কিলোমিটাৰমান আহিলোঁ আৰু ওচৰত পাইছোঁহি আৰু মাতটো এইকণৰ পৰা শব্দ শুনি আছোঁ মানে মেচিন লগাই পানী সিঁচি আছোঁ ন সেই মেচিনৰ শব্দটো মোৰ কাণত এইকণৰ পৰা মানে কাণত পৰিবলৈ আৰম্ভ কৰিছে গতিকে ব'লা গৈ থাকোঁ অকণমান দৌৰিব লাগিব ৰ'বা আৰু দেখুৱাইছোঁ বস্তু কেইটামান আৰু গাইছ এইকেইটা পুখুৰীত মাছ ধৰিলে এইটো এটা পুখুৰী আছিলে এইটো এটা পুখুৰী আৰু সেইডাল পাইপডাল দেখিছেনে পানীবোৰ সেইটো পুখুৰীৰ পৰা এইটো পুখুৰীলৈ পানীবোৰ সিঁচি আছে যাতে পানীখিনি শেষ হয় আৰু ধুনীয়াকৈ মাছকেইটা ওলাই পৰে আৰু মাছকেইটা ধৰিব পাৰে ব'লা এতিয়া তালৈ আৰু গাইছ খোৱা দেখা পাইছোঁ ব'লা চাওঁগৈ কেনেকৈ আৰু কিমান মাছ ধৰি আছে আৰু ইয়াত 3জনে মিলি কামত লাগি আছে আৰু পানীটো এইফালৰ পৰা সিঁচি আছে সিফাললৈ পানীটো প্ৰায় শেষ হৈছেগৈ আৰু এইফালৰ পৰা পাইপে যোগেৰে পানী আহি আছে খোৱা যোৱা পানীটো শেষ হোৱাই নাই পানীটো অলপ অলপকৈ গৈ আছে মেচিনৰ সহায়েৰে পানীবোৰ সিঁচি প্ৰায় শেষ হৈ গৈছে আৰু এইফালে মাছ ধৰিবলৈ আৰম্ভ কৰিছে যিমান পাইছে এটা দুটা চব ধৰিবলৈ আৰম্ভ কৰিছে আৰু দাম আৰু মোনা দুটামান আনিছিলোঁ দামটোৰ ভিতৰতে মোনা দুটামান সোমাই আছে কাৰণ ইয়াত যিমানবোৰ মাছ ধৰিব পৰা যায় সেইবোৰ এই দাম আৰু মোনাটোৰ ভিতৰত ভৰাই নিব পৰাকৈ মাছ ধৰা পুখুৰীটোৰ পাৰতে এটা ডাঙৰ ভেটি আছে ভেটিটোৰ ওপৰলৈ মই উঠি আহিছোঁ আৰু ভেটিটোৰ ওপৰত কি বস্তু আছে সেয়া চাবলৈ চেষ্টা কৰিম আৰু লগতে তোমালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা আৰু এইফালে মই উঠি আহিলোঁ ভিতৰত জলকীয়া এজোপা ৰুই থৈছে আৰু চাৰিওফালে জেওৰা দি থৈছে আৰু গাইছ কথা এটা ইয়াত মানে এই ঘৰটোত মানে মানুহ এজন থাকে মানুহজন মানে ঘৰটো ইয়াত নহয় আচলতে ঘৰটো হৈছে বেলেগ জেগাত মানুহজন ইয়াত থাকে কাৰণ ইয়াৰ কিছুমান বস্তু খেতি কৰি থোৱা হৈছে আৰু সেই বস্তুবোৰ চাবৰ বাবে তেখেতে ইয়াত এই ঘৰটো বনাই লৈছে আৰু এই ঘৰটোত থাকি সেই বস্তুবোৰ চোৱা চিতা কৰে আৰু এইফালে বহুত কলগছ দেখিছোঁ কলগছখিনি ওপৰলৈ চাইছোঁ যাতে ডাঙৰ ডাঙৰ ভীমকল লাগি থাকে নি বা কলাদি লাগি থাকে নেকি এনে চাইছোঁ আৰু লাগে বাৰু কিন্তু এতিয়া লগা সময় হোৱা নাই সেইবাবে লগা নাই আৰু ওচৰতে এনেকুৱা বাট এটা দেখিছোঁ বাট নেকি নিজে অলপ কনফিউজ হৈ গৈছোঁ আৰু এইফালে ঘৰটোবোৰৰ টিংখনলৈ চা টিংখনৰ ওপৰত 3খন গুৰি আছে আৰু এই 3খন গুৰি তেখেতৰ ভাগৰ আৰু তেখেতে মাছ ধৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে এই ঘৰটোলৈ অহা আৰু এটা ভাল লগা কাৰণ হৈছে ঘৰটোৰ আগফালে পিছফালে কেৱল কলগছ আছে কিছু ঠাইৰ পৰা কলগছবোৰ নোহোৱা হৈ গৈছে গতিকে কলগছবোৰ এনেকৈ দেখিব পালে মনটো ভাল লাগে আৰু এই ঘৰটোৰ কাষতে গুৰিখন ওলমাই থৈছে ঘৰটোৰ চাৰিওফালে গুৰি এনেকুৱা লাগিছে মানুহজন এনেই নাথাকে যিকোনো কাম কৰি থাকে আৰু এইফালে কাষতে এইফালে চোৱা ৰঙালাও খেতি কৰি থৈছে আৰু তামোল পুলি ৰুই থৈছে এইবোৰ আগতে নাছিলে তেখেতে আনি য'ৰ ত'ৰ পৰা এইবোৰ মেনেজ কৰি আনি তেখেতে এইবোৰ ধুনীয়াকৈ ৰুই থৈছে এইবোৰ কুমাৰণী ঘৰ বুলি কয় আগতে নজনাত ভৰিয়ে ভাঙিছিলোঁ এতিয়া বুজি পালে এইবোৰ এতিয়া নাভাঙো আৰু এই গছডালৰ ডালকেইটাৰ আগত পাতবোৰ কেলে নাবৰি এইটো কিবা ঋতুৰ পৰিৱৰ্তন চাগে এইটো মই ভালদৰে বুজি নাপাওঁ যে গছৰ পাতবোৰ এটা সময়ত খহি যায় আৰু এটা সময়ত আকৌ পুনৰ লাগে গতিকে এইকণৰ পৰা যাওঁ এতিয়া মই মানে ঘৰটোৰ আশে পাশে কি আছিল তোমালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে পথাৰৰ মাজত এনেকুৱা সৰু সুৰা এটা দুটা ঘৰ দেখি ভাল লাগিলে আৰু এতিয়া ঘৰটো বাই দিলোঁ আৰু আমি এতিয়া যিমানবোৰ মাছ পালোঁ মাছবোৰ বহুত বোকা লাগি আছে আৰু মাছবোৰ গতিকে ধুব লাগিব সেইবাবে তাৰ পৰা অলপ চফা পানী আনি যিমানখিনি মাছ পালোঁ তাত মানে অলপ চফা পানী দি দিয়া হৈছে যাতে মাছখিনিৰ পৰা বোকাখিনি আঁতৰি যায় মাছখিনিৰ পৰা এতিয়া বোকাখিনি প্ৰায় শেষ হৈ গৈছে আৰু চালনীখনৰ পৰা মাছখিনি মোনাটোৰ ভিতৰত সোমোৱাই লোৱা হৈছে আৰু মোনাটোৰ ভিতৰৰ পৰা ড্ৰামটোলৈ ট্ৰান্সফাৰ কৰি লোৱা হৈছে এতিয়া মই মাছ আনিব গ'লোঁ এতিয়া মই মাছ আনি আছোঁ আৰু এয়া দামটো চোৱা দামটো মোৰ হাতত আছে মাছটো অলপ গধুৰ পাইছোঁ বাৰু আৰু দেউতাহঁত অলপ পিছত আহিব কাৰণ মেচিনটো বোকা কিবা কাৰণে এইবোৰ মেচিনটো লেতেৰা হৈ আছে আৰু মেচিনটো ধুই পখালি পিনি মেচিনটোৰ মালিকক জমা দি থৈ আহিব লাগিব আৰু মই এতিয়া মই যিখিনি মাছ আনিছোঁ সেইখিনি মাছ এতিয়া মই বজাৰত বিক্ৰী কৰিবগৈ যাব লাগিব মানে এইটোৰ হয়ে আৰু তাৰপিছত বজাৰত বিক্ৰী কৰিম তাৰপিছত বজাৰৰ পৰা স্লিপ এখন দিব সেইটো আনি মই দেউতাক দি দিব লাগিব ডাঙৰ ডাঙৰ মাছ নোলাল পুখুৰীটোত বহুতবাৰ মাছ ধৰিলে আৰু ধৰি শেষ অৱস্থাত পানীখিনি সিঁচি যিমানখিনি থাকিলে সেইখিনি ধৰা হৈছে আৰু গাইছ মই ইমান দূৰ মাছখিনি ধুই আনিলোঁ মোৰ হাতখন বিষাই গ'ল গতিকে এই পোৱালিটো লগ পালোঁ এইফালে চাইডে এইটো মোৰ ভাইটি হয় আমাৰ বৰ্তা ল'ৰা আৰু মই এতিয়া পানীকাত মাছখিনি বিক্ৰী কৰিবলৈ যাম কিয়নো মই এতিয়া বাইকখন লৈ মাছখিনি লৈ যোৱাটো সম্ভৱ নহয় গতিকে মই ইয়াকো লগত লৈ লৈছোঁ ইমান দূৰ অহা যোৱা কৰিলোঁ লগতে হাততে সেই দামটো লৈ আনিছিলোঁ গতিকে অলপ ভাগৰ অনুভৱ হৈছে ই মাছখিনি লগত বহিব আৰু মই বাইকখন চলাম আৰু বাইকখন উলিয়াই থোৱা আছে এতিয়া আহিলোঁ পানীকাত পালোহি আৰু এয়া পানীকাত বজাৰত পালোহি আৰু পানীকাত বজাৰত মানুহৰ ইমান ভিৰ নাই আজি কাৰণ মই এতিয়া আহিছোঁ 12টামান বজাত গতিকে 12টামান বজাত মানুহবোৰ কম থাকে
70 170 চালে 70 ধৰা চালে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিব লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰি দিব শুনিছা নহয় সৰু সৰু ল'ৰাকেইটা কৈছে চেনেল সাবস্ক্রাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিয়া